এতিয়া আমি বহি আছোঁ খাওঁগে বাইকৰ আৱাজ শুনকচোন বাৰু বহি কথা পতা আমাৰো যে হেৰি নাই কেমেৰা সন্মুখীন আগতে মানে কেতিয়াও হোৱা নাছিলোঁ আৰু এনেকৈ পাব্লিকলৈ মানে কাহিনীও মানে কেমেৰা সন্মুখীন হৈ পেলাই এটা ভিডিঅ' এৰি দিয়া নাছিলোঁ। নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া এফালে যাবলৈ লৈছোঁ মানে আমি টাউনলৈ যাবলৈ লৈছোঁ এটা বিশেষ কামত। গতিকে বলক আমাৰ লগত কি কৰোঁগৈ টাউনত চাওঁ বলক। বিশেষ কামটো মানে কি কাম? বিশেষ কাম মানে হেৰি কি কয় বিশেষ একো কাম নহয়, এই আকৌ ডকুমেণ্টছ এটা মানে কাম এটাত যাবলগীয়া হৈছে, সেইকাৰণে যাম। গৈ পেলাই কিনিবা কিবি চাওঁ আৰু দিনটো যদি সময় হয় কিনিবা কিনিবি যাব লৈ আছোঁ মানে চাই থাকোঁ। বাইকত হেলমেট পিন্ধি আহিছোঁ ইমান অশান্তি লাগিছে। হেলমেট নিজৰ চেফটিৰ কাৰণে পিন্ধিছোঁ আৰু তাৰ লগত হেলমেট ইমান ডাঙৰ অশান্তি লাগিছে। আমাৰ এতিয়া ঘৰলৈ চাহ বাগিচা পাইছোঁ কিমান ধুনীয়া চাহ আমাৰ কামটো হৈ গ'ল, কৰি পেলাই এতিয়া মানে এফালে যাম বুলি ভাবিছোঁ। সতী সাধনী কলাক্ষেত্ৰ গোলাঘাটতে আছে, তালৈ যাম বুলি ভাবিছোঁ। যাবা নেকি? যাবা এতিয়া যোৱাত 1 নম্বৰ মানে এতিয়া আহি পেলাই বিমূৰত পৰিলোঁ। এতিয়া এইটো দেখিছে ন, এইপিনে এটা ৰাস্তা গৈছে, এইপিনে এটা ৰাস্তা গৈছে, দুইটা একে দেখা দেখিত। এতিয়া কোনফালে যাম এতিয়া একো পাত্তাই পোৱা নাই। এইপিনে যাম নে এতিয়া এইপিনে যাম নে ভগৱান জানে আৰু। পোৱালিতে খেলি আছে পুৰা। ওলাইছে আহিছে নি? বোলে আহিছে বোলে আগতে বোলে। কেনে লাগিছে নে আহি? তাৰপিছত আজি বেছি নাই, খালী খালী হৈ আছে। আৰু এইখিনি দেখা পাইছে ৱালত কিবা কিবি এনেকৈ চিহ্নত আঁকি থোৱা আছে ছবি, দেখামগৈ। অসমৰ যোনবিলাক হেৰি হয় উৎসৱ ন, কাতি বিহুত হেৰি কৰা দিহানাম সেইবোৰ আছে নেকি? হাল বোৱা সেইবোৰ আছে। আমি এতিয়া সোমাই গ'লো চিলড্ৰেন পাৰ্কত সোমালোহি। মই উঠা নাই, এখন নাৱৰ দৰে এখন পূৰা এনেকুৱা হৈ থাকে, উঠি ভাল লাগে, বহুত ভাল লাগে। মই উঠা নাই কিন্তু দেখিছোঁ বহুত চিঞৰিব লাগে। এইবিলাক ঘোঁৰা হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে। এইবোৰ এইফালে যাওঁ, মই আহি পাইছোঁ, গতিকে হাজবেণ্ডক অলপ দেখাই লওঁ। মই আজিলৈকে চকুত উঠিয়ে পোৱা নাই, তুমি উঠি পাইছা নাই? পাইছা? মই উঠি নাই পোৱা দেই, এয়া বোলে উঠি পাইছে। এই গছজোপা ঠাণ্ডা কি গৰম দিনত বহুত ভাল লাগে এইখিনিত বহি। নহয় এজোপাত বেছি ভাল লাগে, ঠাণ্ডা হয়। ৰাতি যেতিয়া লাইটিং লৈ থাকে ন। এইটো পুখুৰী হয়, ইয়াতে আগতে বটিং কৰিব দিছিলে, কিন্তু আজিকালি নাওবিলাক উঠাই থৈছে, মানে বটবিলাক উঠাই থৈছে। নিদিয়ে চাগে আজিকালি, কিন্তু কৰিব মন আছিলে এওঁৰ লগত। সৰু ল'ৰা ছোৱালীবোৰে ইয়ালৈ আহিলে খুব ভাল পায়, যাবই মন নকৰে, কাৰণ ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ আছে। ধুনীয়া বস্তু মানে কি, সিহঁতৰ বাবে খেলাৰ বাবে যোনখিনি উপযোগী নহয় সকলোখিনি ইয়াতে আছে ধুনীয়াকৈ। এইখন দুফালে দুটা উঠি এনেকৈ জাম্পিং নকৰে, এনেকৈ ডঙা মেলা কৰি থাকে। মই আগতে উঠিছিলোঁ, এতিয়া চাবলৈ আগতে মই গাভৰুত আহিছিলোঁ ন, সেইখিনি ওলাই যাব পাৰে। এইটো চাইডে উঠি পেলাই কেনেকুৱা লাগিছে? মানে যোনটো জেগা সৰু ল'ৰা হয়, সেইটো সৰু ল'ৰা জেগাত অকণ ডাঙৰ বয়সৰ মানুহ বহি দিছে। চাই গৈ আছোঁ। তাৰপিছত এই ঘৰটো দেখা পাইছে নহয়, এই ঘৰটোৰ ভিতৰলৈ সোমাবলৈ দিয়ে নে নিদিয়ে জানো। তাকে ইনডোৰ হয় ন, এইটো মিটিং বা প্ৰগ্ৰেম কিবা কিবি ৰাস নৃত্য তেনেকুৱাভাৱে হয়। এয়া দেখা পাইছে মেইন, এতিয়া আমি বীৰংগনা সাধনী হ'ল এয়া, চাই লওক। আৰু ৱালত যোনটো ছবি আছে যে
সেই ছবিবোৰ দেখাবলৈ চেষ্টা কৰিম। ইয়াত নামঘৰ দিছোঁ, এয়া মণিকূটৰ আসন হয়। ভকত বৈষ্ণৱসকলে মানে নাম প্ৰসংগ কৰি আছে। এইটো দবা হ'ল, ইয়াৰ এই দুডাল মাৰি হয় নামঘৰীয়া হয়, দবা কোবাই আছে। এই কাতি বিহুৰ দৃশ্য তুলসী তলত চাকি জ্বলোৱাৰ এইটো ৱালত দিবলৈ চেষ্টা কৰিছে। আৰু এইখিনিত তুলসী দেখা পাইছে ন, তুলসী তলতে আপোনাৰ এগছি বন্তি জ্বলাই আছে আৰু সেৱা কৰিছে। এয়া মহিলাসকলে দিহানাম গাই থকা অৱস্থাত এনেকৈ এখন ফটো, ইয়াত ফটো নহয় মানে ৱালত মানে হেৰি কৰি ৰাখিছে। গায়ন বায়ন, খোল হাতত কি কান্ধত খোল লৈ বজাই আছে আৰু এইপিনে তালীয়া হয়, তাল বজাই আছে। আৰু প্লাছ এইখিনিত আছে কি কয় হাল বাই আছে, এয়া গৰু হয়। যুঁৱলি লগতে ওপৰত মূৰত জাপি লৈ আছে, হাল বাই আছে। আঘোণৰ পথাৰত ধান দাই আছে, দেখা পাইছে এই ধানৰ মুঠি লৈ আছে। আৰু গছৰ তলত জিৰণি লৈছে এগৰাকী মহিলাই। আৰু এয়া ডাঙৰি কঢ়িয়াই লৈ গৈ আছে বিৰিয়ামাৰীত। মানে অসমখনত ধুনীয়াকৈ মানে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। গোটেই অসমখনত ইমান ধুনীয়াকৈ যে ছবিৰ যোগেদি দাঙি ধৰিছে, বহুত ভাল লাগিছে দেখা পাই পেলাই। আৰু এইপিনে মৰণা মৰাও দেখাই আছোঁ। এয়া মৰণা মাৰি আছে, এইটো কিনাৰত ঘৰটো আছে। ধান চান দাই হোৱাৰ পাছত এয়া দেখা পাইছোঁ ন, সোণগুটি বুলি কওঁ আমি অসমীয়া ভাষাত, গাঁৱৰ ভাষাত মানে ধান চপাইছে। ধান চপাই কৰি মানে এয়া আপোনাৰ ডলাত লৈ মানে জাৰিছে, জাৰি পেলাই দুলিত থৈ ৰাখিছে। অকল জাৰি কৰি হৈ গ'ল, দুলিৰ পৰা উলিয়াই কৰি এয়া আপোনাৰ ধৰক এগৰাকী মহিলাই ঢেঁকী দিছে, মানে চাউল উলিয়াইছে ধান খুন্দি পেলাই। এইটো ঢেঁকী হয়, এয়া ধান খুন্দি আছে এগৰাকী। আৰু ওচৰতে কিনাৰতে এইটো গেজিয়া বুলি কয়। এই বস্তুটো দেখা পাইছেনে? এই বস্তু দীঘলীয়াকৈ আছে যে, য'ত দা কটাৰী ৰখা হয়, এইটো অসমীয়া ভাষাত গেজিয়া বুলি কয়। তাতে কটাৰী কেইখনমান ৰখা দৃশ্য দেখাইছে। আৰু এইফালে আছে, এইখিনি গছ এজোপা অকণ ঢাকি দিছে। ক্ষতি গৰু এজনীক মানে গাখীৰ খীৰাই আছে এজন মানুহে, তাত লগাই আছে। এই কি কয় কাষতে দুগৰাকী মহিলা বহি আছে আৰু এগৰাকী মহিলা তেওঁ কণমানিটো ওচৰতে লৈ পেলাই তাঁত বোৱা দৃশ্য দেখাইছে। কাষতে ঘৰটো আছে। এইটো হ'ল চেৰেকী, বিশেষ নাজানো। মানে এখন ষ্টেডিয়াম টাইপতে আছে। ইয়াত আৰু অডিয়েঞ্চ বহিব পাৰে, কিবা প্ৰগ্ৰেম হয় যদি ইয়াতে। এই ষ্টেজটো দেখা পাইছে, এই ষ্টেজটো ইয়াতে প্ৰগ্ৰেম হয়। এইপিনে মহিলা দুগৰাকী আছে বিভিন্ন, এইটো ঝুমুৰ ছবি আছে, এয়া বিহু আছে, এয়া আপোনাৰ সাধনী সতী, এয়া মিচিং, বড়ো, বিভিন্ন ধৰণৰ আছে। বহুত ঘূৰি দিলোঁ আহি পেলাই, কলাক্ষেত্ৰলৈ আহি পেলাই ঘূৰি অলপ দেৰি ৰখি লৈছোঁ, ৰেষ্ট লৈ পেলাই। আৰু ওচৰতে কিবা ৰেষ্টুৰেণ্ট আছে, তাত যাম আৰু এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ। আমি অকণ ভিডিঅ'ত কথা ক'লে অকণ লাজ কৰাবলৈ হয়। মই মানে কথা ক'লে অলপ লাজ পাওঁ, কাৰণ কেমেৰা সন্মুখীন আগতে মানে কেতিয়াও হোৱা নাছিলোঁ। বাই চান্স কেতিয়াবা লগৰৰ লগত কেতিয়াবা ফটো মাৰোঁ, সেয়াই। আৰু এনেকৈ পাব্লিকলৈ মানে কাহিনীও মানে কেমেৰা সন্মুখীন হৈ পেলাই এটা ভিডিঅ' এৰি দিয়া নাছিলোঁ। আৰু যেনে হ'লেও কেমেৰাটো অন কৰা মাত্ৰকৈ এটা নাৰ্ভাছ ফিল হয়। লাহে লাহে চাগে ভাল হৈ যাব, ঠিক হৈ যাব, সেইটো নাইকিয়া হৈ যাব নাৰ্ভাছ ফিলটো। আৰু আপোনালোকে যদি ভাল ভাল কমেণ্ট লিখে বা ভিডিঅ'বোৰ চাই আৰু চেনেলটো আগবঢ়াই নিয়ে, তেতিয়াহে মানে অকণ মানে এই লাজ কৰা ভয় কৰা ভাৱটো লাহে লাহে যাবগৈ। কাৰণ আমি ষ্টাৰ্টিং কৰিছোঁ ন, ষ্টাৰ্টিঙতে মানে সকলো ক্ষেত্ৰতে অলপ 19-20 হয়। আৰু কি হ'ব কি নহ'ব, কি ক'ম কি নক'ম, তেনেকুৱা এটা ভাৱ এটা মানে মনলৈ আহি থাকে। আৰু সেইকাৰণে শব্দ মানে বিচাৰি নাপাওঁ কেতিয়াবা। আৰু হয়তো কেতিয়াবা মানে ব্লগিংটো ধুনীয়াকৈ ষ্টাৰ্ট হয়, আৰু কেতিয়াবা মানে ধৰক কিছুমান ব্লগ মানে ভাল নহয়, মানে কি কয় গোটেই ব্লগটোত মানে আপোনাৰ কি চিনেমেটিক শ্বৰ্ট ল'ব নোৱাৰোঁ ন, চবতে দিব নোৱাৰোঁ, কাৰণ ভালো নহ'ব আৰু নিজৰো ভাল নালাগিব, কাৰণ আপোনালোকৰতো বাদে দিয়ক, মোৰ নিজৰে চাই ভাল নালাগিব। সেইকাৰণে আৰু লাহে লাহে ইম্প্ৰুভ হ'ব আৰু কৰি থাকিম এনেকৈ, আৰু যিমান কৰিম তিমান ভাল হ'ব। কাৰণ কি কয় গহোঁতে শিলো হৈ যায়, মানে কথাও ওলাই গৈ থাকিব। ইমান অভ্যাস কৰিব লাগিব, অভ্যাসত পৰিণত কৰিব লাগিব। এজন মিষ্টাৰে এজন লগৰ পুৰণা বন্ধুক লগ পাইছে, পুৰা কথা পাতি আছে। এতিয়া বহুত মানুহ আহিছে, ভাল লাগিছে বাৰু। আমাৰ ঘৰলৈ যাব হৈ গ'ল, ইয়াতে ফুৰি হৈ গ'ল, বিশেষ একো ফুৰিবলৈ নাই যে, মানে বহি থকা আৰু বহি কথা পতা আমাৰ এতিয়া এদিন নাই। গতিকে আমি সকলো চালোঁ, ভাল লাগিলে। এতিয়া আৰু যাওঁ, কিবা এটা খাই পিনি ডাইৰেক্ট ঘৰ যাম।
ৰেষ্টুৰেণ্টত যাম যিহেতু কৈছে তেতিয়া নিবতো লাগিবই আৰু মোৰো অকণ ভোক লাগিছে খাই লওঁ কি পাওঁগৈ নাজানো খাই কৰি ঘৰমূৰ হ'ম আৰু সতী সাধনী আজিলৈ টাটা বাই বাই কি খাওঁ তাকে ভাবিছোঁ চিকেন আছে পনীৰ আছে খাব কি খাব কোৱা চিকেন ড্ৰাই ফ্ৰাই চিলি চিকেনৰ লগত কি ভেজ বিৰিয়ানী খাম এতিয়া আমি বহি আছোঁ ৰেষ্টুৰেণ্টত খাওঁগৈ বাইকৰ আৱাজ শুনকচোন বাৰু বহি আছোঁ কেতিয়াকৈ আহে আৰু বহুত ভোক লাগিছে আপোনাৰ ৰয়িং গৈছিলে যে ৰয়িঙৰ পৰা আহি পেলাই তাত কোৱা হৈছিলে যে আপোনালোকৰ নেক্সট ব্লগটো পাব নেপকোত যাম বুলি কৈছিলোঁ আপোনাৰ নাগালেণ্ড হয় তাত মানে আমাৰ লগত যোন গৰাকী টিচাৰ যোৱা কথা আছিলে এই মানে হেৰি কি কয় ষ্টাফৰ আৰু হাজবেণ্ড যোৱা কথা আছিলে যোনগৰাকী টিচাৰ যোৱা কথা আছিলে সেই টিচাৰগৰাকী মানে গা বেয়া হৈ গ'ল সেইটোকে মানে কেঞ্চেল হৈ গ'ল আৰু চাওঁ নেক্সট উইকত কি হয় যদি যাব পাৰোঁ যাব লাগিব যদি যাব নোৱাৰোঁতো গম পাবই দুজন নাযাওঁ দুজন গৈ ভাল নালাগে আৰু এটা কথা মানে তাত ভিডিঅ' কৰিবলৈ নিদিয়ে ভিডিঅ' এলাউ নহয় যোনটো আপোনাৰ ইলেক্ট্ৰিচিটি হয় আপোনাৰ কাৰেণ্টটো য'ত ছাপ্লাই দিয়ে সেই তাত ভিতৰত আণ্ডাৰগ্ৰাউণ্ড হয় আণ্ডাৰগ্ৰাউণ্ডটোত মানে এলাউ নাই কেমেৰা এলাউ নাই আৰু তেনেকৈ কিবা প্ৰকাৰে মোবাইলৰ যোগেদি এনেকৈ কেপচাৰ কৰিব লাগিব আৰু যদি আপোনালোকে মোৰ আগৰ নাগালেণ্ড নেপকো নহয় নাগালেণ্ডতে হয় নাগালেণ্ডত যোৱা মানে যদি ভিডিঅ'টো চোৱা নাই মই আপোনাৰ অৰুণাচল আৰু নাগালেণ্ডৰ যোনটো ট্ৰিপ আছিলে সেই ট্ৰিপৰ ভিডিঅ'টো লিংকটো ডিছক্ৰিপশ্যনত দি দিম নতুবা আপোনাৰ আই বটনত পাই যাব আৰু চাব এইবাৰ ইমান ফুৰা নহ'ল অৰুণাচলত গৈ পেলাই নেক্সট টাইম মানে কেম্প কৰিম বুলি ভাবিছোঁ মানে এজন মানুহৰ লগত কণ্টেক্ট কৰিছোঁ তেখেতো যাম বুলি কৈছে আৰু এইবাৰ চিংগুল যাম ফেমিলি ট্ৰিপ নহয় এইবাৰ লগত যোৱা নহ'ব চাপৰ চাৱনি দিছে এইটো হয় বিৰিয়ানী আৰু এইটো কি আছিলে চিলি চিকেন খোৱা বোৱা হৈ গ'ল খাই কৰি পেলাই এতিয়া ঘৰ যাবলৈ ওলাইছোঁ ঘৰ মানে কি ভাস্কৰ লগত সোমাই যাম ঠিক নাই ঘৰত সোমাই যাম বুলি ভাবিছোঁ কি হয় নাজানো আৰু সোমাই কৰি পেলাই ডাইৰেক্ট চিধা ঘৰ যাম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পৰাপক্ষত কমেণ্ট এটা হ'লেও এৰিব তেতিয়া গম পাম নে আপোনালোকে ভিডিঅ'টো কি ভাল পাইছেনে বেয়া পাইছেনে আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে কি